হেল্ল' বান্ধৱীসকল, আজি মই পাচলি বাগানত সোমাইছোঁ। এয়া মই পাচলি লগাইছোঁ, জিকা লগাইছোঁ, ভেন্দি লগাইছোঁ, কিবা কিবি লগাইছোঁ। আজি মই ভাতকেৰেলা ছিঙিম আজি মোৰ বাগানৰ। মই ভাতকেৰেলাৰ এটা ৰেচিপি বনাম, আপোনালোকৰ কেনেকুৱা লাগে চাবচোন। ভাল লাগিলে লাইক এটা কৰি দিব। এয়া মই বাগানৰ পৰা ভাতকেৰেলা ছিঙি ল'লোঁ। এই আটাইখিনি ভাতকেৰেলা আমাৰ ঘৰৰে হয়। ভাতকেৰেলাখিনি মই এনেকৈ বাকলিটো কাটি লওঁ, পেলাই লওঁ, আগটো কাটিলোঁ, ভৰিটো কাটিলোঁ, এনেকৈ কাটি কিনে চাচি দিছোঁ। এনেকৈ মিহি কৰি লওঁ। ভাতকেৰেলা স্বাস্থ্যৰ কাৰণে খুবেই ভাল। সকলো বেমাৰীয়ে খাব পাৰে, কোনো বেমাৰতে ভাতকেৰেলা বাধা নাই। ডক্তৰে কোনো বেমাৰীকে এইটো খাবলৈ মানা নকৰে। এইখিনি মোৰ কাটা হৈ গ'ল, এতিয়া এনেকৈ ধুই ল'লোঁ। এতিয়া মই এইখিনি অকণমান নিমখ দি বইল কৰি লওঁ। অকণমান বেছি বইল নকৰোঁ যেনিবা, অকণমানে কৰি বইল হৈ আছে, হৈ গ'ল। এতিয়া মই এনেকৈ দুফাল কৰিলোঁ। দুফাল কৰি ভিতৰৰ গুটিবিলাক এনেকৈ উলিয়াই দিলোঁ। এই গুটিবিলাক কিন্তু মই পেলাই নিদিওঁ, এইখিনিও মই ব্যৱহাৰ কৰিম। এনেকৈ মাজৰখিনি খালী কৰি ল'লোঁ। তাত মছলা বনাই দিম, মই যে বনাইছিলোঁ মছলা। ফালি ল'লোঁ, গুটিখিনি উলিয়াই ল'লোঁ। এতিয়া এইখিনি গুড়ি লৈছোঁ মই। আদা, নহৰু, জলকীয়া লৈছোঁ, আৰু ইয়াতে মই অলপ জিৰা দি দিলোঁ। এইখিনি মই অকণমান পিচি ল'ম, বহুত মিহি কৰি নহয়, অলপ পিচি ল'ম। এয়া পিচিলোঁ মই, বহুত মিহি কৰি নহয় যেনিবা। পিঁয়াজ লৈছোঁ 4টা, পিঁয়াজকেইটা, আৰু এটা জলকীয়া লৈছোঁ। জলকীয়া বেছি দিব পাৰি, কিন্তু মোৰ মা আছে জলকীয়া বেছি খাব নোৱাৰে, এটাই দিলোঁ। এই পিঁয়াজখিনিও মই এনেকৈ সৰু সৰু কৰি কাটি ল'লোঁ। পিঁয়াজখিনি কাটি লোৱা হৈ গ'ল। এতিয়া মই কেৰাহীত তেল লৈছোঁ, এনেকৈ তেল লৈ ইয়াত মই পিঁয়াজখিনি ভাজি ল'ম। ইয়াতে মই কেইটামান জিৰা দিলোঁ। এতিয়া মই পিঁয়াজখিনি দি দিম ইয়াত। পিঁয়াজখিনি দিম, এতিয়া দিলোঁ পিঁয়াজখিনি। ইয়াতে মই হালধি দিম অকণমান। হালধি, নিমখ দিলাই দিম। নিমখ ইয়াত বেছি দিব নালাগে, অলপ দিলেও হ'ব। অকণমান জিৰা গুড়ি দিলোঁ, আৰু অকণমান কাশ্মীৰী জলকীয়াৰ গুড়িও ইয়াতে মই দি দিম। লাল হোৱালৈকে অলপ ভাজি ইয়াতে মই চানাখিনি যে বটি লৈছিলোঁ, বুট মাহ বুটখিনি এই ইয়াতে দি দিলোঁ। এইখিনি
এইখিনিও মই ভাজি ল'ম। আৰু এটা বস্তু দিম ইয়াতে, ইয়াত অকণমান টেঙা দিলে ভাল হয়, টেঙা জাতীয় বস্তু। মোৰ ঘৰত টেঙা বিশেষ নাই, মই এইকাৰণে আমৰ আচাৰ অলপ উলিয়াই লৈছোঁ আৰু এই আচাৰখিনিও ইয়াতে মই ভাঙি দি দিম। এই আচাৰখিনি মই ভাঙি দি দিলোঁ, অলপ টেঙা হ'লে ভাল লাগে। আৰু এয়া যে ভাতকেৰেলাৰ গুটিখিনি উলিয়াই থৈছিলোঁ মই, এয়া ভাতকেৰেলাৰ গুটিখিনি ইয়াতে মই দি দিলোঁ। এইখিনি গোটেই মই এতিয়া ভাজি ল'ম। এতিয়া মই এটা সৰু কেৰাহীত লৈছোঁ, ইয়াত মই বেচন দিলোঁ, এইখিনি ময়দা, এইখিনি মই দি দিলোঁ। এইখিনি মই এটা গুলি ল'ম। এয়া ময়দাখিনি, হালধি দিলোঁ, অকণমান নিমখো দিম, অকণমান দিম বেছি নহয়। অকণমান জিৰা গুড়িও দিম, জলকীয়া গুড়িও দিম। এয়া জলকীয়া গুড়ি দিলোঁ, লাল জলকীয়া গুড়ি। অলপ ইয়াতে মই জিৰা গুড়িও দিম। এইখিনি পানীৰে মই এনেকৈ মিলাই ল'ম। মিলাই লৈ এতিয়া পানীৰে গুলি ল'ম। এতিয়া পানী দি দিলোঁ। অলপ ডাঠ হৈ আছে আৰু অলপ পানী দিব লাগিব, পাতল হ'ব লাগিব, বহুত পাতল নহয় আৰু অকণমান পাতল হ'ব লাগিব, আৰু অলপ পানী দিব লাগিব। এইখিনি মই গুলি আছোঁ এতিয়া। গেছৰ ওচৰতে লৈছোঁ মই, কামটো গেছৰ ওচৰতে কৰি আছোঁ। আৰু অলপ পানী দিব লাগিব, অলপ ডাঠ হৈ আছে। একেলগতে যেনিবা বেছি পানী দিব নালাগে। এয়া মই ভাতকেৰেলাখিনি যে গুটি উলিয়াই লৈছিলোঁ, এইখিনি এতিয়া মই ভাজি লোৱা মছলা, পিঁয়াজ, এইখিনি ইয়াতে সোমাই দিম। এয়া সোমাই দিলোঁ ভাতকেৰেলাখিনিত। মোৰ কেমেৰাটো অলপ দূৰত আছে। এয়া গোটেইখিনি মই ভৰাই ল'লোঁ। এতিয়া মই এই বেচনৰ যে ঘোলটো বনাইছিলোঁ, ইয়াতে মই কেৰাহীত এই বেচনটো লগাই লগাই এনেকৈ কেৰাহীত ভাজি ল'ম।
এনেকৈ 10 মিনিটমান লাল হোৱালৈকে ভাজিব লাগিব। অকণমান বগালাই দিব লাগিব। এইটো খাবলৈ খুবেই টেষ্টি, খুবেই ভাল লাগে খাই। ভাতৰ লগত আৰু ৰুটিৰ লগত, পৰঠা যি মন যায় আপুনি পুৰি ৰুটি চবৰ লগতে খাব পাৰে। ইয়াত ধুনীয়াকৈ ভাজি আছোঁ মই, ভাজা হৈ যাব এতিয়া। বগাই দিছোঁ, লাল লাল কৰি ভাজিছোঁ। অলপ মেহনতি হয় কিন্তু খাবলৈ সোৱাদ হয়। হৈ গ'ল, এতিয়া মই এইখিনি উঠাই থ'ম। বাকীখিনিও মই ইয়াতে দি দিলোঁ। গোটেইখিনি মই ভাজি ল'ম এনেকৈ। গোটেইখিনি ভাজা হৈ গ'ল। দেখিবলৈ এতিয়া ধুনীয়া লাগিছে। চাওক, খাবলৈ বৰ সোৱাদ হ'ব। মই অকণমান ভাঙি দেখুৱাই দিছোঁ ভিতৰৰ মছলাখিনি। খাবলৈ বৰ সোৱাদ হ'ব। আজিলৈ ভিডিঅ'টো ইমানে। চাই থাকিব আগলৈ। ধন্যবাদ।